কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ফুডি ইমানা তো মই উঠিলোঁ গা পা ধুলোঁ আজি মূৰটো ধুই দিলোঁ মই গা পা ধুই ল'লোঁ আৰু কালি যেহেতুকে মানে যোৱাকালি যেহেতুকে স্কিন কেয়াৰ কৰিছিলোঁ আৰু মূৰটো ধোৱা হোৱা নাছিলে যোৱাকালি সেইকাৰণে আজি ধুই দিলোঁ মানে ফেচত লগাওঁতে অকণমান চুলি গুৰে গুৰে বা তেনেকৈ লাগি যাব পাৰে তো সেইকাৰণে চুলিখিনি ধুই দিলোঁ তো গা পা ধুই আহিলোঁ যেহেতুকে ময়শ্চাৰাইজাৰ লগাব লাগিব আৰু নহ'লে মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয় আৰু সেইকাৰণে বহুত বেছি ড্ৰাই হয় যেহেতুকে ময়শ্চাৰাইজাৰটো লগাবই লাগে নহ'লে মানে কি আৰু ভাল নালাগে আৰু নিজৰে তো আৰু হাতখন দেখিব পাৰে অকণমান হালধীয়া নিচিনা হৈ আছে হালধিৰ ৰংটো প্ৰায় গৈছে কিন্তু নখত অকণমান আছে বাৰু এইখিনি লাহে লাহে গুচি যাব আৰু লাহে মানে আজি গুচি যাব আৰু তো সেয়া মই মুখত লগাই ল'লোঁ ময়শ্চাৰাইজাৰ আৰু এতিয়া লিপ বাম কাৰ কাণফুলি পিন্ধোতে এনেকুৱা প্ৰব্লেম হয় ন দুখ পায় যে মই বৰ দুখ পাওঁ কাণফুলি পিন্ধিলে আৰু এয়া এই কাণফুলি পিন্ধিলে কাৰ দুখ পায় কোনে দুখ পায় আৰু যে দুখ পায় এটা ট্ৰিক মই দেখাই দিওঁ বাৰু এইটো এই ময়শ্চাৰাইজাৰ অকণমান ল'ব কাণফুলিৰ এই দাণ্ডিডালত এনেকৈ অকণমান লগাব আৰু লগাই কিনে এনেকৈ ধুনীয়াকৈ পিন্ধি দিব পাৰি দুখ নাপায় আৰু সেয়া তাৰপাছত এই দেখিছেনে চুলি বহুত এই সৰা চুলি কেনেকৈ চুলিটো সৰে এতিয়াতো অকণমান কমিছে আগতে আৰু বেছি আছিলে আৰু মই ঘৰুৱা হিচাপতে যোৱাকালি যেনেকৈ স্কিন কেয়াৰ কৰিলোঁ ঘৰুৱা হিচাপতে আৰু চুলিৰ কাৰণেও তেনেকৈ ঘৰুৱা হিচাপত যত্ন লৈ আছোঁ আৰু এতিয়া সেইকাৰণে বহুতখিনি চুলি সৰা কমিছে ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ফুল এনাৰ্জেটিক হয় মই আজি আলু পৰঠা বনাওঁ দিয়ক আলু আছেনে সুধি লওঁ তাৰপাছতহে বনাব পাৰিম কাৰণ আলু পৰঠাৰ মেইন বস্তুটোৱে হৈছে আলু আৰু আলু নহ'লে কেনেকৈ বনাম তো সুধি লওঁ মা আলু আছে নেকি ঘৰত আলু আছে আলু পৰঠা বনাব পাৰিম মই অ'কে তেনেহ'লে আজি মই আলু পৰঠা বনাওঁ আপোনালোকক দেখাই আছোঁ বাৰু কেনেকৈ বনাওঁ কি কৰোঁ নহয় জানো তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আলুখিনি দি থকা মানে মই এটা বস্তু ৰাখোঁ এইটো মই আলুখিনিৰ লগতে দিম ঘৰতে এনেকৈ ৰোৱা আছিলে এইটো হৈছে শাক হয় মিঠা পালেং তো মিঠা পালেং দিম আৰু এইটো দি আৰু এটা বস্তু বনাম তো মই দেখাই আছোঁ বাৰু কি বনাওঁ কেনেকৈ বনাওঁ আৰু অকণমান বেলেগৰ ৰোৱা আছে তাৰ পৰা লৈ লওঁ এনেকৈ এইখিনি দীঘলকৈ ছিঙি ল'ম এই শাকটো খাই কিনে বহুত বেছি ভাল লাগে আৰু শাকটো মৰি নাযায় হৈয়ে থাকে কাৰোবাক লাগিলে জনাব মই কুৰিয়াৰ কৰি দিম শাক চিঙা হৈ গ'ল আৰু দুদিন বৰষুণ দিছিলে আকৌ ৰ'দ আহি গ'ল আৰু কিমান
এনেকৈ ধুনীয়াকৈ দীঘলে দীঘলে ৰাখিম। খাবি নেকি? আহ 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 খাবি, শাক খাবি? আহ 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 আহ। এইখিনি বাৰু এটা বেলেগ কিবা এটা বনাম, মই দেখাই আছোঁ। আৰু এইখিনি মই আলু পৰঠা যিটো বনাম তাতে আলুখিনিত দি দিম। আলুখিনিত সেইখিনি কাটি কাটি দি দিম, সেইকাৰণে ভাঙিলেও কথা নাই। আৰু হৈ গ'ল চাগে, চেক কৰি লৈ এবাৰ। ধুনীয়াকৈ হৈ গৈছে আলুখিনি। আলুখিনি এয়া উঘাই কিনে চেলাই ল'লোঁ। এতিয়া গোটেইখিনি ভালকৈ পিটিকি ল'ম। এতিয়া আলুখিনি পিটিকা হৈ গ'ল। আৰু ইয়াতে মই যে তেতিয়া কাটি আনিছিলোঁ অকণমান শাক, এই শাকখিনি দি দিম। শাকখিনি কেঁচাই কেঁচাই কিয় দিলোঁ বুলি ভাবিছে চাগে, কিন্তু ইয়াৰ আগত কৰি আছোঁ বাৰু, সেইকাৰণে শাকখিনি কেঁচাই কেঁচাই দি দিলোঁ। আৰু তাতে দিম নিমখ, সোৱাদ অনুসৰি নিমখ, জলকীয়া, তাৰপাছত লাল মিৰ্চ দিম, অকণমান আজৱাইন দিম, অকণমান ধনিয়া পাউডাৰ, জিৰা জালুক, আৰু এয়া অকণমান চাট মছলাও দি দিম। এতিয়া গোটেইখিনি ভালকৈ পিটিকি ল'ম। কেৰাহীখন এয়া গৰম হ'ল। এতিয়া অকণমান তেল দিম ইয়াতে। বহুত বেছি তেল ইউজ নকৰোঁ, অকণমান তেল দিম। তেলখিনি অকণমান গৰম হৈ লওক। এতিয়া গৰম তেলখিনিত পিঁয়াজ দি দিম। পিঁয়াজখিনি ভাজি ল'ম অকণমান। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া যিখিনি আলু ৰেডি কৰি থৈছিলোঁ সেই আলুখিনি দি দিম। তেতিয়া শাকখিনি কেঁচা কেঁচা শাক দিছিলোঁ যে, এতিয়া পিঁয়াজত এইখিনিতে অকণমান হোৱাই দিম। মানে অকণমান কি আৰু, শাক আলু গোটেইখিনি ধুনীয়াকৈ হৈ যাব। এতিয়া আলুটো আগতে বইল কৰা আছে, শাকখিনি আৰু বহুত টাইম নালাগে। গেছটো একদম কমত ৰাখিব, নহ'লে আলুখিনি জ্বলি যাব। এনেকৈ মই লৰাই থাকিম, কাৰণ পাতখিনিও অকণমান সিজিব লাগিব আৰু আলুখিনি জ্বলি যাব নালাগিব, নহ'লে টেষ্টটো জ্বলা জ্বলা আহিব। আৰু এয়া ৰেডি হৈ গ'ল। আটাৰ ডোটো বনাবৰ কাৰণে মই লৈ লৈছোঁ আটা, আৰু তাতে অনুমান কৰি কিনে মই নিমখ দি দিম। আৰু ডোটো কোমল হ'বৰ কাৰণে কি কৰিব লাগে জানে? তাতে অকণমান ঘি বা তেল ব্যৱহাৰ কৰিব লাগে। মই ঘি ব্যৱহাৰ কৰিম, আপুনি বিচাৰিলে তেলো ব্যৱহাৰ কৰিব পাৰে। পানী ব্যৱহাৰ কৰাৰ আগতে ঘি আৰু নিমখখিনি শুকান আটাৰ লগতে ভালকৈ মিক্স কৰি ল'ব লাগে। তাৰপিছত অকণমান অকণমান পানী ব্যৱহাৰ কৰি কিনে ডোটো বনালেই হ'ল, চিম্পল। আটাৰ ডো ৰেডি হৈ গ'ল আৰু আলুখিনিও ৰেডি হৈ গ'ল। তাৰ মাজতে মই যে শাকখিনি দি যে কিবা বনাম বুলি কৈছিলোঁ, সেইখিনি পটককৈ বনাই লওঁ। তাৰ কাৰণে কেৰাহীখন অকণমান গৰম হওক। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই তেল দি দিওঁ। সৰু কেৰাহীখন বহুত বেছি সৰু হ'ল বাৰু। গৰম হোৱা মানে মই এইখিনি বস্তু আপোনালোকক দেখাই দিওঁ। এইখিনি পাতৰা বনাওঁতে যিখিনি বস্তু ইউজ কৰিছিলোঁ মিশ্ৰণটোত, সেইখিনি চেম বস্তুৱে মই এইখিনি বস্তুটো ইউজ কৰিছোঁ। পাতৰা বনোৱা যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাব বাৰু, আৰু নহ'লে মই ভিডিঅ'টো বাৰু আই বটনত দি দিম। তেল ধুনীয়াকৈ গৰম হৈ গ'ল। আৰু এতিয়া পাতখিনি এনেকৈ দীঘলে দীঘলে লৈ এনেকৈ ল'ম। মই ডাঙৰ কেৰাহী লোৱাৰ কথাটো
এইটো পাতটো তেতিয়াহ'লে ধুনীয়াকৈ মেল খাই যাব। আৰু মই এতিয়া গোটেইখিনি এনেকৈ ভাজি কিনে ৰেডি কৰি লওঁ। এয়া শাকৰ পকৰি ৰেডি হৈ গ'ল। কেতিয়াবা এনেকুৱাকৈ শাকৰ পকৰি বনাই কিনে খাইছে? যদি খাইছে কমেণ্ট কৰিবচোন, আৰু যদি খাই পোৱা নাই খাই চাব এবাৰ, বহুত টেষ্টি লাগে। মই ডৌটো বনাওঁতেও ঘি দি দিছিলোঁ, ডৌটো কোমল হ'বৰ কাৰণে, আৰু পুৰোতেও ঘি দি দিছোঁ, তেতিয়াহে অকণমান বেছিকৈ খোৱা যাব নহয় জানো। আলু পৰঠা আৰু টেষ্ট কৰি চাওঁ। টেষ্টি হৈছে।